আমাৰ হাগ্ৰামা মহিলাৰ বিজেপি যোৱা ইয়াৰ লগত কোনো সম্পৰ্ক নাই হাগ্ৰামা মহিলাৰী জিন্দগীত কেতিয়াও তেওঁ বিজেপিলৈ নাযায় আৰু হাগ্ৰামাৰ যিবিলাক কলিগ আছে তেখেতসকলেও নাযায় BPF দলটো শক্তিশালী কৰাটো আমাৰ BPF দলৰ প্ৰতিজন নেতা কৰ্মীসকলৰ একমাত্ৰ এজেণ্ডা আৰু এই এজেণ্ডাটো সফল কৰিবৰ কাৰণে আমি যিকোনো ধৰণৰ পন্থা আমি অৱলম্বন কৰিম আমি যিকোনো ধৰণৰ ৰাজনীতিৰ কৌশল যুগুত কৰিম চলে বলে কৌশলে আমি যিকোনো ধৰণৰ মানে কূটনৈতিক ব্যৱহাৰ কৰি হ'লেও BPF দলক শক্তিশালী কৰি পেলাই BTC অঞ্চলৰ ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে দায়িত্ব ল'বলৈ আগবাঢ়িবৰ কাৰণেহে আমি এতিয়া বিভিন্ন পৰ্যায়ত কাম কৰি আছোঁ সিংগল লাৰ্জেষ্ট আমি এটা দল হিচাপে যেতিয়া যোৱা BTC ইলেকশ্যনত আমি লাভ কৰিব পাৰিছিলোঁ সেইটোৱেতো আমাৰ কাৰণে ভাল আছিলে কিন্তু পলিটিক্সত বিভিন্ন ধৰণৰ এইবিলাক কাৰণে হেৰি থাকে গেম থাকে আৰু ষড়যন্ত্ৰ কিবাকিবি এইবিলাক মানে কূটনীতিক থাকে গতিকে আপোনালোকে জানে যে বৰ্তমান আমি এই পৰিস্থিতিৰ মাজত অপজিশ্যনত থাকি পেলাই BTCত যে পলিটিক্সটো কৰিব লগা হৈছোঁ আমি এই গোটেই কাহিনীবিলাক আপোনালোকে চবেই জানে মাইনৰিটিয়ে মেজৰিটি শাসন কৰা মাইনৰিটিয়ে চৰকাৰ চলোৱা এইটোৰে এটা নমুনা আপোনালোকে BTCত পাই আছে মেজৰিটি হৈও মেজৰিটিয়ে চৰকাৰত থাকি পেলাই কাম কৰিব পৰা নাই ইয়াৰ উদাহৰণ আপোনালোকে নিজে দেখা পাই আছে এতিয়া যিয়ে নহওক আমি কিন্তু সদায় কওঁ আমি 17টা আছিলোঁ এতিয়াও আমি 17টা আছোঁ বৰঞ্চ ভিতৰি আমাৰ বাঢ়িছেহে আকৌ 2023ত যেনেকৈ ক'লে ভৱিষ্যতবাণী দিলে মই নাজানো ভৱিষ্যতবাণী কোনে দিছে দিয়া নাই আপোনালোকে ক'ৰ পৰা পাইছে যদি ভৱিষ্যতবাণী কোনোবা মহাপুৰুষে যদি দিছে মহাপুৰুষবিলাকৰ ভৱিষ্যতবাণী এইবিলাকতো বাস্তৱত সফল হোৱা ইয়াৰো উদাহৰণ যিহেতু আছে গতিকে 2023টো আমাৰ কাৰণে মানে 100% লাভজনক এটা মানে এই বছৰ হ'ব বুলি আমি সবেই গণ্য কৰিছোঁ লাকি ইয়াৰ বুলি ক'ব পাৰি লাকি ইয়াৰ পৰাই আমাৰ জয় যাত্ৰা আমাৰ প্ৰতিপক্ষৰ পতনৰ যাত্ৰা তেতিয়াৰ পৰাই হ'ব একেবাৰে সেইটো স্পষ্ট